নমস্কাৰ পুতাঞ্জলি তৰফৰ পৰা মই আৰাধনা শৰ্মাই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ স্বাস্থ্য সম্পৰ্কীয় এটা সৰু টিপছ। কিলাকুটিৰ বিষ। অধিকসংখ্যক মানুহে এই কিলাকুটিৰ বিষত ভোগে। সৰু বস্তু এটা দাঙিবলৈকো কষ্টৰ হয়। এই কিলাকুটি বিষৰ পৰা নিৰাময় তথা সকাহ পাবলৈ মই আপোনালোকক কেইটামান সৰু সৰু টিপছ দিম। প্ৰথমতে আমাৰ হাতৰ এই তিনিটি জইন 1, 2, 3 এই তিনিটি জইনে আমি ঘূৰাই ঘূৰাই খুলাই ল'ব লাগিব, ফ্ৰী কৰি ল'ব লাগিব। প্ৰথমে মই মণিবন্ধনৰ জইন লৈছোঁ। হাত দুখন এনেদৰে মেলি দিব, মুঠি মাৰি ধৰিব, তাৰপিছত ঘূৰাব। 1, 2, 3, 4 আকৌ ওলোটাই 1, 2, 3, 4 এইবাৰ আহিল কিলাকুটিৰ জইনলৈকে এনেদৰে ধৰি ল'ব, ধৰি লৈ ঘূৰাব। 1, 2, 3, 4 আকৌ ওলোটাই ঘূৰাব। 1, 2, 3, 4 আকৌ এইখন হাতো তেনেদৰে কৰি ল'ব। আপোনালোকে হাতখন নিওঁতে যিমান পাৰে সিমান পিছলৈকে লৈ যাব। 1, 2, 3, 4 1, 2, 3, 4 এইবাৰ আহিল কান্ধৰ জইনলৈকে। 1, 2, 3, 4 1, 2, 3, 4 এই প্ৰতিটো জইন আপোনালোকে 10 বাৰকৈ ঘূৰাই ঘূৰাই ফ্ৰী কৰি ল'ব। আৰু কৰোঁতে আপোনালোকৰ ৰাজহাড়ডাল সম্পূৰ্ণৰূপে চিধাকৈ কৰিব, কাৰণ সকলো আসনত ৰাজহাড় চিধাকৈ কৰিলে অধিক ফল পোৱা যায়। ইয়াৰ পিছত আহিল তাৰাখন। তাৰাখনটো আচলতে থিয় হৈ কৰা আসন। মই আপোনালোকক বহিয়ে দেখুৱাই দিম, কিন্তু কাষৰ স্ক্ৰীণত আপোনালোকে সম্পূৰ্ণৰূপে আসনটো দেখিবলৈ পাব। তাৰাখন সেইসকল ব্যক্তিক মই কৰিবলৈ বাধা কৰিম যিসকল ব্যক্তিৰ ৰাজহাড়ত ফাঁক আছে। ৰাজহাড়ত ফাঁক থকা ব্যক্তিৰ বাবে তাৰাখন নিষিদ্ধ। এই তাৰাখনটো কৰিবলৈ হ'লে আমি ভৰি পতা দুটা লগাই ৰাজহাড়ডাল চিধা কৰি সুবিধাজনকভাৱে থিয় হৈ ল'ব লাগিব। তাৰপিছত আঙুলিবোৰ এনেদৰে মেলি সোমাই ল'ব লাগিব। হাতখন ঘূৰাই দিব, দাঙি লৈ কাণৰ পিছলৈকে হাতখন লৈ যাব। এতিয়া আপুনি হাতখনেৰে ওপৰলৈকে সম্পূৰ্ণ দেহটো টানিব, লগতে ভৰি কেৰুৱাটো আপুনি দাঙি দিব। ঠিক এনেদৰে 1, 2, 3, 4 এনেদৰে 10 বাৰ কৰিব লাগে। কিন্তু কৰি থাকিলে হাতখনৰ যদি বিষ উঠে এনেকৈ আপোনালোকে জিৰণি ল'ব পাৰে। কিছু সময় হাতখন জিৰণি দিয়াৰ পিছত পুনৰাই আসনটো কৰিব পাৰে। 5, 6, 7, 8 এনেদৰে 10 বাৰ কৰিব। যিসকলে অধিকভাৱে এই ৰোগত ভুগি আছে তেওঁলোকে দিনটোত 3 বাৰ এই আসনখিনি অনুশীলন কৰক। আকৌ যিসকলে অলপ কমত ভুগিছে তেওঁলোকে ৰাতিপুৱা আৰু গধূলি কৰিলেই হ'ব। বেছি সময়ৰ কথা নহয়, অলপ সময় দিয়ক। যদি আপোনালোকে এই প্ৰক্ৰিয়াখিনি অনুশীলন কৰি এই বিষৰ পৰা নিৰাময় পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ আহিছোঁ।